নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নমিতা ব্লগলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি যাব ওলাইছোঁ গৰখীয়া মন্দিৰত। এটি বিশেষ কাৰণত ভিডিঅ'টোত দেখাই থাকিম, শেষলৈকে ভিডিঅ'টো চাই থাকিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি গৈ আছোঁ। এইখন বাছত আমি আজি গৰখীয়া মন্দিৰত যাম। এটি বিশেষ কাৰণত ভিডিঅ'টোৰ শেষত কৈ আছোঁ কি কাৰণত যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মানুহবোৰ লাহে লাহে বাছখনত উঠিব লৈছে। গোটেইখিনি মানুহ উঠা হোৱাৰ পাছতে বাছখন ষ্টাৰ্ট দিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া বাছখন ষ্টাৰ্ট দিলে। এতিয়া আমি গৰখীয়া মন্দিৰৰ মেইন গেটখন পালোঁ। অলপ পিছতে গৰখীয়া মন্দিৰ পাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। এতিয়া আমি মন্দিৰ আহি পালোঁ। এতিয়া আমি চাকি ধূপ কিনিব আহিছোঁ। কিনিলোঁ। মন্দিৰৰ ভিতৰৰ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। এতিয়া কিনা হৈ গ'ল। এতিয়া বলক মন্দিৰৰ ভিতৰলৈ যাওঁ। এতিয়া আমি চাকি জ্বলাবলৈ আহিছোঁ। চাকি জ্বলালোঁ, পিছত মন্দিৰৰ ভিতৰত সকলোখিনি দেখাম। ভিডিঅ'টো চাই থাকিব। এতিয়া চাকিখিনি জ্বলাই লওঁ। জ্বলাই লোৱাৰ পাছত আমি কি কাৰণত আজি গৰখীয়া মন্দিৰত আহিছোঁ গোটেইখিনি দেখাম। ভিডিঅ'টো চাই থাকিব সকলোৱে। এইখিনি হৈছে মন্দিৰৰ ভিতৰৰ পৰিৱেশখিনি। বাহিৰৰ পৰিৱেশটো দেখাম। আমি মন্দিৰত সেৱা কৰিলোঁ। সেৱা কৰাৰ পিছত এইবাৰ অলপ পুখুৰীৰ ফালে যাই আছোঁ। ভিডিঅ'টো চাই থাকিব। গৰখীয়া মন্দিৰৰ যিটো পুখুৰী আছে দেখাবলৈ চেষ্টা কৰিছোঁ। চাই থাকিব ভিডিঅ'টো। এইটোৱে গৰখীয়া মন্দিৰৰ যিটো পুখুৰী আছে, আপোনালোকে আহিলে দেখিব পাব। अरे क्या देख रहे हो तुम लोग? চাওক, সকলোৱে ফটো ভিডিঅ' বনোৱাতকৈ ব্যস্ত হৈ আছে। এতিয়া আমি চাবৰ কাৰণে গৈ আছোঁ। আচলতে আজি মন্দিৰত অহাৰ বিশেষ কাৰণটো হৈছে আজি ঘৰৰ ওচৰৰে জেঠাৰ ছোৱালীজনে অন্নপ্ৰসন গৰখীয়া মন্দিৰত পাতিছে। তাৰ কাৰণে আজি মন্দিৰত আহিছোঁ। সেইটোৱে আছিল বিশেষ কাৰণটো। এতিয়া আমি চাহ খাই লওঁ। চাহ খোৱাৰ পিছত আৰু মন্দিৰত গোটেইখিনি দেখাম। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব।
এতিয়া আমি আহিলোঁ গৰখীয়া মন্দিৰত যিটো বৃন্দাবন আছে তাত এজোপা বটগছ আছে য'ত মানুহে গামোচা বান্ধে মনোবাঞ্ছা পূৰ্ণ হওক বুলি। এয়া চাওক। এয়া চাওক, আমি ইফাল সিফাল ঘূৰি থাকোঁতেই আমাৰ টিকলি ভায়লিনা নাম তাৰ ভাত খুৱাই আছে। এইখিনিতে এটা কথা জনাই থওঁ যে বহুতে আচলতে গৰখীয়া মন্দিৰত যে অন্নপ্ৰশন দিব পাৰে সেই কথাটো আচলতে নাজানেই। আপোনালোকৰ অন্নপ্ৰশন দিব খুজিলে দিব পাৰে, গৰখীয়া মন্দিৰত যোগাযোগ কৰিলে হ'ল। সেয়া টিকলি ভাত খাই আছে। এইটো হৈছে গৰখীয়া মন্দিৰত যিটো শিৱ মন্দিৰ আছে। এতিয়া আমি আহিছোঁ ভাত খাব। গৰখীয়া মন্দিৰত অন্নপ্ৰশন পাতিলে আচলতে ভাতৰ ব্যৱস্থাও কৰি দিয়ে। এতিয়া আমি আহিছোঁ ভাত খাব। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। প্লিজ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা ভুল হ'লে কমেণ্ট বক্সত জনাই দিব। ধন্যবাদ।